हेलो बंधु बान्धवीসকল দা আসাম এডুকেশ্যন চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ গণিতৰ পাৰ্ট নাম্বাৰ ছিষ্টেমত যিখিনি আছে সেইখিনি আজি আলোচনা কৰা হ'ব। এইটো ভিডিঅ'টোৰ জগতে ভিডিঅ'টো অতি ইম্পৰ্টেণ্ট ভিডিঅ' আসাম পুলিচৰ বাবে এইটো চিলেবাছত দিয়া আছে আৰু ইয়াৰ পৰা বহুতখিনি কোৱেশ্চন আহে দেখিবলৈ পোৱা যায়। আগৰ কোৱেশ্চনখিনিৰ আমি চাওঁ যে এই নাম্বাৰ ছিষ্টেমৰ পৰা অংক সমষ্টি বা স্থানীয় মান সাংখ্যিক মান স্বাভাৱিক সংখ্যা যুগ্ম সংখ্যা ইয়াৰ ভিতৰত বহুতখিনি কোৱেশ্চন আহে। প্ৰথম কথা হ'ল আপুনি কোৱেশ্চন যদি এটাকৈ কোৱেশ্চন মুখস্থ কৰে তেনেহ'লে আপোনাৰ মেথছত কোনোদিনও কমন নপৰে। আপুনি যদি এই বস্তুখিনি যদি বুজি পায় তেনেহ'লে আপোনালোকৰ যিকোনো কোৱেশ্চন আহিলে যিকোনো প্ৰশ্ন আহিলে আপুনি উত্তৰ কৰিব পাৰিব। আপোনালোকে যিকোনো ইউটিউব চেনেল বা গাইডবুকক দুই এটা লাইন দিয়া আছে তাৰ বিষয়ে একো নাই, সেইখিনি পঢ়ি আপোনালোকে বুজিও নাপাব। আৰু ইউটিউব চেনেলত হয়তো এটাৰ বিষয়ে দিয়া আছে, কোনোবাত হয়তো যুগ্ম সংখ্যাৰ বিষয়ত সৰু এটা ভিডিঅ' দিয়া আছে, স্বাভাৱিক সংখ্যাৰ এটা ভিডিঅ' দিয়া আছে, এনেকৈ দিয়া আছে। গতিকে আমি আজি আলোচনা কৰিম, আজি যদি এইটো ভিডিঅ' যদি শেষ নহয় দুটা পাৰ্ট কৰিম। আজি এটা পাৰ্ট কৰিম, নেক্সট এটা পাৰ্ট কৰিম। দুটা পাৰ্টত আজি অংকৰ যিখিনি আছে সেইখিনি ছিষ্টেম মই বুজাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে বুজি পাব। প্ৰথম কথাটো হ'ল আপোনালোকে জানিব লাগিব অংক কেইটা। প্ৰথমত আমি চবে জানো যে অংক 10টা। চবে জানো যে টোটেল অংক হৈছে 10টা। আৰু এই 10টা অংক কি আপোনালোকৰ 10টা অংক যদি চাব পাৰে, 0ৰ পৰা আৰম্ভ কৰি 0, 1, 2, 3, 4, তাৰপিছত 5, 6, 7, তাৰপিছত 8, তাৰপিছত 9। এইকেইটা হ'ল আপোনাৰ অংক। আপুনি যিকোনো ক্ষেত্ৰত আমি 10টা অংক পাওঁ। 0ৰ পৰা 9লৈকে 0ৰ পৰা 9লৈকে আটাইতকৈ সৰু অংকটো হৈছে 0, আটাইতকৈ ডাঙৰ অংকটো হৈছে 9। এতিয়া আমাক কেতিয়াবা পৰীক্ষাত সোধে যে পৰীক্ষাত এনেকৈ আহে, মই দুটা একেবাৰে বুজাই দিছোঁ, কোৱেশ্চনখিনি আৰু লিখোঁ যে সৰু, ইফালে লিখিলোঁ ডাঙৰ। পৰীক্ষাত কেতিয়াবা সোধে আটাইতকৈ এটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো কি? আটাইতকৈ সৰু সংখ্যাটো হৈছে 0। আটাইতকৈ এটা অংকৰে লিখিব আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে আপোনাৰ 9। যদি আটাইতকৈ দুটা অংকৰে লিখিব আটাইতকৈ সৰু সংখ্যাটো হৈছে 10 আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 999। এনেকুৱা আহে। যদি তিনিটা আহে তেনেহ'লে আপোনালোকে 999 দিব। যদি তিনিটা অংকৰে সৰু আহে তেনেহ'লে 1ৰ লগত 2টা শূন্য দিব। এইখিনি আপোনালোকে বুজি পাইছে। ইয়াৰ ভিতৰত যিকোনো কোৱেশ্চন আহিলে আপোনালোকে পাৰিব যে সৰু আৰু ডাঙৰ। সৰু হৈছে 0ৰ পৰা ষ্টাৰ্ট কৰি, ডাঙৰ হৈছে 9ৰ পৰা ষ্টাৰ্ট কৰিব। যিমান আহিব আৰু 99 সিমানেই থাকিব। তাৰপিছত আপোনালোকে বুজিব লাগিব যে মই এটা সৰু কথা কৈ দিছোঁ। জগৰ ক্ষেত্ৰত কেতিয়াবা কোৱেশ্চনত দেখা যায় যে সমষ্টি বুলি লিখা থাকে। সমষ্টি লেখা থাকিলে আপোনালোকে ভাবিব যে এইটো জগ। সমষ্টি লেখা থাকিলে জগ বুলি ভাবিব। আপোনালোকে ইংলিছত যদি চাই চেম বা এড কৰা এইখিনি আছিল। তাৰপিছত বিয়োগক আমি কি নামেৰে আৰু পাব পাৰোঁ? বিয়োগ যদি থাকে, ছাপ'জ ধৰি লৈছোঁ বিয়োগ ফলক আমি কেতিয়াবা অন্তৰ ফলো লিখা থাকে। ডাইৰেক্ট বিয়োগ কৰি দেখা নাথাকে, অন্তৰ ফল লিখা থাকে। তাৰপিছত অন্তৰ্ফল নহ'লে পাৰ্থক্যও লিখা থাকিব পাৰে। পাৰ্থক্য ক'লে আমি বিয়োগ বুলি ভাবিব লাগিব। পাৰ্থক্য এইখিনি আপোনালোকে জানি থ'ব। তাৰপিছত এতিয়া আমি আহোঁ স্থানীয় মান। স্থানীয় মান এইটো যদি আমি বুজিবলৈ হয়, ছাপ'জ মই এটা সংখ্যা ধৰি লৈছোঁ যে 2, 4, 6, 7 এইটো এটা সংখ্যা ধৰি লৈছোঁ। যদি তোমাক কোৱা হয় যে এই 6ৰ স্থানীয় মান কিমান হ'ব? স্থানীয় মান কোৱাৰ লগে লগে 6ৰ পিছত কেইটা সংখ্যা আছে?
এটা সংখ্যা আছে, এটা অংক আছে, তেনেহ'লে কি হ'ব? এটা অংক হ'লে কি হ'ব আমাৰ? এইটো 0 হ'ব। যদি দুটা অংক থাকে, এককৰ স্থানত থাকিলে 0 হ'ব, দশকৰ স্থান থাকে ডাবল 0 হ'ব, শতকৰ স্থান থাকিলে ট্ৰিপল 0 হ'ব, এনেকুৱা হ'ব। যদি 2ৰ আহে, যে 2ৰ স্থানীয় মান কিমান আছে, আমি কি কৰি দিম? 2ৰ লগত কি কৰি দিম? কেইটা অংক আছে? এটা, দুটা, তিনিটা, তেনেহ'লে আমি তিনিটা শূন্য ইয়াতে লগাই দিম। এইটো হ'ল 2ৰ স্থানীয় মান। তাৰপিছত এইটো গ'ল। তাৰপিছত আহিব পাৰে তোমাৰ স্থানীয় মানৰ ভিতৰত, তাৰপিছত আহিব পাৰে সাংখ্যিক মান। আমি এইবাৰ চাম সাংখ্যিক মান। সাংখ্যিক মান, সাংখ্যিক মান, সাংখ্যিক মান। সাপোজ ধৰি লৈছোঁ এটা সংখ্যা 2, 5, 6, 7। এতিয়া যদি তোমাক সোধে যে 2ৰ সাংখ্যিক মান কিমান? 2ৰ সাংখ্যিক মান সদায় 2 হ'ব। যিটো থাকিব সেইটোৱে হ'ব। সাংখ্যিক মানৰ কোনো কি নহয়। তাৰপিছত যদি সোধে যে 5ৰ সাংখ্যিক মান, 5ৰ সাংখ্যিক মান 5 হ'ব। যদি সোধে 6ৰ সাংখ্যিক মান 6 হ'ব। যদি সোধে 7ৰ সাংখ্যিক মান 7 হ'ব। 7 হ'ব। এইখিনি আছিল 7 হ'ব। এইটোৰ কোনো মান পৰিৱৰ্তন নহয়। কিন্তু এটা কথা মন কৰিবলগীয়া, এটা কথা, এইখিনি কথা এটা মনত ৰাখিব যে এটা মই লিখি দিছোঁ অলপ, এটা ধৰি লৈছোঁ যে 0ৰ স্থানীয় মান, 0ৰ স্থানীয় মান আপোনালোকে মনত থাকিব সদায় 0 হয়। 0ৰ স্থানীয় মান সদায় 0 হয়। 0ৰ স্থানীয় মান সদায় 0 হয়। সাপোজ ধৰি লৈছোঁ মই যে 2, 4, 0, 6, 1, 9, 3। 0ৰ স্থানীয় মান সদায় 0 হয়। 0ৰ স্থানীয় মান সদায় 0 হয়। আপোনালোকে এইটো মনত ৰাখিব। তাৰপৰা আজি এটা কুৱেশ্যন লৈছোঁ, স্থানীয় মানৰ এটা কুৱেশ্যন দি বুজাব চেষ্টা কৰিছোঁ মই। এটা কুৱেশ্যন লৈছোঁ যে 1, 4, 6, 7, 4, 0, 0ৰ স্থানীয় মানৰ পাৰ্থক্য কিমান? পাৰ্থক্য, কলমটো অলপ ডিষ্টাৰ্ব দিছে। পাৰ্থক্য কিমান? মই অলপ আগতে ক'লোঁ পাৰ্থক্য মানে বিয়োগ। তেতিয়া 0 ইয়াতে কি দিছে? 1, 4, 6, 7, 4, 0ৰ স্থানীয় মানৰ পাৰ্থক্য কিমান? স্থানীয় মানৰ পাৰ্থক্য কিমান? স্থানীয় মানৰ পাৰ্থক্য কিমান? প্ৰথমত 4ৰ স্থানীয় মান কি হ'ব? আমি লিখি ল'ব লাগিব 4ৰ স্থানীয় মান 4। 4ৰ পিছত কেইটা অংক আছে? 1, 2, 3, 4, তেনেহ'লে 4টা শূন্য হ'ব। 4টা শূন্য হ'ব। 4, 0, 0, 0। তাৰপিছত কি কৈছে? 4ৰ স্থানীয় মানৰ পাৰ্থক্য। 4ৰ স্থানীয় মানৰ পাৰ্থক্য। সদায় পাৰ্থক্য মানে সদায় ডাঙৰটোৰ পৰা সৰুটোৰ বিয়োগ। পাৰ্থক্য কি দিছে? পাৰ্থক্য মান কি দিছে? 4ৰ হ'লে আমাৰ ইয়াতে কি দিছে? ইয়াতে হ'ব 4, 0, 4, 0। এটা যদি আমি ডিভাইড কৰি দিওঁ কিমান পাম? আমি এইটো কাটি দিছোঁ, কাটি দি মই ভালকৈ বহাই লৈছোঁ। 4ৰ স্থানীয় মান কিমান হ'ব? 4, 0, 0, 0। 4ৰ স্থানীয় মান 0 আৰু 4ৰ স্থানীয় মানৰ পাৰ্থক্য সদায় ডাঙৰৰ পৰা সৰুটো বিয়োগ হ'ব। আৰু 48 যদি আমি বিয়োগ কৰি দিওঁ এনচাৰ কিমান পাম? 0, 6, 9, 9, 3, 9, 9, 3 এইটো পাম। গতিকে এইটো গ'ল সাংখ্যিক মানৰ এনেকুৱা কুৱেশ্যন আহিব পাৰে। তাৰপিছত এইবাৰ আমি
নেক্সট যাম স্বাভাৱিক সংখ্যা। স্বাভাৱিক প্ৰথমে স্বাভাৱিক সংখ্যা যদি আমি বুলি ভাবোঁ তেনেহ'লে স্বাভাৱিক সংখ্যা যিবোৰ অৰ্থাৎ দৈনন্দিন জীৱনত আমি যিবোৰ সংখ্যা ব্যৱহাৰ কৰোঁ সেইবোৰক স্বাভাৱিক সংখ্যা বুলি ক'ব পাৰোঁ। স্বাভাৱিক সংখ্যা প্ৰথমে জানিব লাগিব স্বাভাৱিক সংখ্যা কোনবোৰ। স্বাভাৱিক সংখ্যা কোনবোৰ মই লিখি দিছোঁ 1 2 3 4 তাৰপিছত 5 6 এনেকৈ যিবোৰ সংখ্যা পাওঁ সেইবোৰ আমি স্বাভাৱিক সংখ্যা বুলি ক'ব পাৰোঁ। এতিয়া পৰীক্ষাত মই এটা উদাহৰণ লৈ বুজাই আছোঁ পৰীক্ষাত কি আহিব পাৰে। পৰীক্ষাত কোৱেশ্চন এটা লৈছোঁ স্বাভাৱিক সংখ্যা দেখিবলৈ পাইছে যে একৰ পৰা ষ্টাৰ্ট কৰি যিমানবোৰ আছে সেইবোৰ স্বাভাৱিক সংখ্যা বুলি ক'ব পাৰোঁ। মই এটা কোৱেশ্চন লৈছোঁ, কোৱেশ্চনটো আপোনালোকে লিখি ল'ব পাৰে যে প্ৰথম ধৰি লৈছোঁ প্ৰথম 15টা ক্ৰমিক এইটো স্বাভাৱিক হ'ব ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল এইটো কোৱেশ্চনখিনি আপোনালোকে লিখি ল'ব। সংখ্যাৰ যোগফল কিমান লিখি ল'ব আপোনালোকে। প্ৰথমটো কৈছে প্ৰথম 15টা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল কিমান। প্ৰথম 15টা ক্ৰমিক সংখ্যাৰ স্বাভাৱিক সংখ্যাৰ যোগফল যদি আপোনালোকে এইটো যদি কৰিব যায় তেনেহ'লে আপুনি কি কৰিব 1 + 2 + কিমান আছে 15 লাষ্টত কিমান দি আছে 15 এইখিনি হিচাপ কৰিব। হিচাপ কৰাৰ পিছত আপোনালোকে কি কৰিব ইয়াতে কেইটা অংক আছে সেইকেইটা অংক এইকেইটা সংখ্যা আছে সেইকেইটা হিচাপ কৰি ইয়াতে ডিভাইড কৰিব। কিন্তু এইটো নিয়মত যদি আমি কৰিব যাওঁ বহুতখিনি সময়ৰ প্ৰয়োজন। আমি এটা ডাইৰেক্ট সূত্ৰ আছে সেই সূত্ৰত যাম। সূত্ৰটো মই লিখি দিছোঁ, সূত্ৰটো আপোনালোকে মনত ৰাখিব। সূত্ৰটো হৈছে n × n + 1 / 2 এইটো হৈছে সূত্ৰ ডিভাইড 2। যদি আমি সূত্ৰ মতে কৰোঁ এনৰ মান কিমান দি আছে 15 লগত কি কৈছে আমাৰ n + 1 কৰিব কৈছে। তেনে 1 কৰিলে কিমান হ'ব 16 লগত কি কৰিছে আমাৰ 2 ডিভাইড কৰিব কৈছে। 2 দি আমি ডিভাইড কৰি দিলোঁ। ডিভাইড কৰাৰ লগে লগে আমাৰ কি হয় এইটো যদি আমি কাটাকাটি কৰোঁ কিমান পাম এইটো লগত কাটাকাটি কৰিলে 8 × 16 তেনেহ'লে আমি কিমান পাম 8 পাম। এতিয়া গ'লে এইটো 15 লগত 8 যদি আমি পূৰণ কৰোঁ পূৰণ কৰিলে আমি কিমান পাম হয়তো 120 পাম। এইটো ৰাইট এনচাৰ হ'ব লাগে 120। এনেকৈ শ্বৰ্টকাটত কৰি দিব। আমি আকৌ স্কুলৰ নিয়মত কৰি গ'লে বহুতখিনি সময়ৰ প্ৰয়োজন হ'ব। আপোনালোকে এনেকৈ কৰি দিব। তাৰপিছত ছাপ'জ আৰু এটা উদাহৰণ লৈছোঁ মই যে এইটো কোৱেশ্চনে আৰু এনেকুৱা ধৰণৰ কোৱেশ্চনে আহিব পাৰে আপোনালোকৰ পৰীক্ষাত কেনেকৈ দিব হয়তো 1 + 2 + 3 + দি আপোনালোকে কি কৰিব প্লাছ লাষ্টত কিমান কৰিব 50। আপোনালোকে এই মাজৰ সংখ্যাখিনি লিখি সেনেকুৱা ডিভাইড দি ল'লে আপোনালোকৰ টাইম ডাইৰেক্ট সূত্ৰত যাব। এনৰ মান কিমান দি আছে 50 মই সূত্ৰটো লগতে কৈ দিলোঁ। সূত্ৰৰ মতে যাব এনৰ মান কিমান দি আছে 50 লিখিলে তাৰপিছত n + 1 কৰিব দিছে কিমান হ'ব 51। তাৰপিছত কিমান কৰিব কৈছে 2 ডিভাইড কৰিব দিছে। 2 যদি ডিভাইড কৰোঁ তাৰপিছত এইটো কাটাকাটি কৰিলে আমি কিমান পাম 25 পাম। 25ৰ লগত যদি আমি এইটো পূৰণ কৰোঁ তেনেহ'লে কিমান পাম সেইটো পূৰণটো মই দেখাই নিদিওঁ আপোনালোকে পূৰণ কৰি চাব 1275 এইটো পাব পাৰে 1275। তাৰপিছত 1275 তাৰপিছত এনেকুৱা হ'ব পাৰে। এতিয়া আমি যাম পৰৱৰ্তী কি আছে পৰৱৰ্তী আছে যুগ্ম সংখ্যা। যুগ্ম সংখ্যাক ইভেন নাম্বাৰ বুলি কোৱা হয়। আপোনালোকে মনত ৰাখিব যুগ্ম সংখ্যা কোনবোৰ যুগ্ম সংখ্যা যিবোৰ সংখ্যা 2ৰে বিভাজ্য সেইবোৰ যুগ্ম সংখ্যা। তেনেহ'লে যুগ্ম সংখ্যাবোৰ মই লিখি দিছোঁ আপোনালোকে একেবাৰে মনত ৰাখিব। এইখিনি প্ৰয়োজন হ'ব পিছত 2 4 6 8 10 এইবোৰ যুগ্ম সংখ্যা। আমি সকলোৱে জানো এইবোৰ যুগ্ম সংখ্যা। এতিয়া পৰীক্ষাত
কোৱেশ্চন আহিব পাৰে এটা কোৱেশ্চন চাব এটা কোৱেশ্চন লৈ মই বুজাই দিছোঁ আপোনালোকক পৰীক্ষাত কি আহে পৰীক্ষাত আহে আপোনালোকৰ পৰীক্ষাত আহিব পাৰে এটা কোৱেশ্চনটো মই লিখি দিছোঁ কোৱেশ্চন এনেকুৱা ধৰণৰ কোৱেশ্চন আহে পৰীক্ষাত যে প্ৰথম 5টা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল কিমান এনেকুৱা কোৱেশ্চন দিল যে প্ৰথম 25টা ক্ৰমিক সংখ্যাৰ যুগ্ম সংখ্যাৰ যোগফল কিমান এনেকুৱা আহিব পাৰে কোৱেশ্চনটো আপোনালোকে ভালকৈ লিখি ল'ব যদি এইটো কোৱেশ্চন আহে তেনেহ'লে আপোনালোকে কি কৰিব এই যুগ্ম সংখ্যাৰ এটা সূত্ৰ আছে সূত্ৰটো মনত ৰাখিব সূত্ৰটো লিখি দিছোঁ মই n * n + 1 আকৌ একো কৰিব নালাগে n * n + 1 n কি কৈছে n + 1 সূত্ৰটো একবাৰ লিখি দিছোঁ n * n + 1 n * n + 1 এই সূত্ৰটো যদি আপোনালোকৰ কোৱেশ্চনটো কি কৈছে যে প্ৰথম 25টা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল কিমান এনৰ মান কিমান দিয়া আছে আমি যদি ডাইৰেক্ট কৰিব যাওঁ এনৰ মান দিয়া আছে 25 কোৱেশ্চনটো আপোনালোকে দেখিবলৈ পাইছে কোৱেশ্চনটো আকৌ মই কাটি দিলোঁ লিখি ল'ব কোৱেশ্চন তাৰপিছত n + 1 কৈছে ইকুৱেল কি হ'ব 26 ৰ পৰা কি হ'ব 1 প্লাছ কৰে 26 হ'ব 26 ৰ লগত যদি আমি মাল্টিপ্লাই কৰোঁ কিমান পাম 650 এইটো পাম তাৰপিছত এনেকুৱা দিব পাৰে এনেকুৱা নিদি আপোনালোকক আৰু এটা এনেকুৱা ধৰণৰ কোৱেশ্চন দিব পাৰে বেলেগ সিস্টেমত দিব পাৰে কি কৰিছে 2 + 4 + 6 ... কিমান দিল +50 দিল +50 দিল তেতিয়া আপোনালোকে কি কৰিব তেতিয়া আকৌ n ৰ মান 50 ললে নহব আপোনালোকে চাব লাগিব কিমানৰ পৰা ষ্টাৰ্ট কৰিছে 2 ৰ পৰা ষ্টাৰ্ট কৰিছে 50 এইখিনিৰ মাজত সংখ্যা কেইটা আছে আপোনালোকে হেতু চাব লাগিব যদি এটা যুগ্ম সংখ্যা মানে কি যুগ্ম সংখ্যাৰ ক্ষেত্ৰত আপোনাৰ যদি 50 থাকে তেনেহলে 50 ৰ আধা ল'ব 25 ল'ব 25 ল'ব এনেকুৱা ধৰণৰ দিব পাৰে নহলে আগত হয়তো আপোনালোকৰ এই যে প্ৰথম 25টা ক্ৰমিক সংখ্যাৰ যোগফল এনেকুৱা দিব পাৰে এনেকুৱা দিব পাৰে যেনেকুৱা আছে আপোনালোকক মেইন কথা কি বুজিব লাগে এই 25টা যদি এনেকুৱা দিয়া থাকে কিন্তু 25 ৰ আধা কি হ'ব 25 হ'ব তেনে n ৰ মান কিমান হ'ব 25 সূত্ৰটো কি আছিল সূত্ৰটো আছিল n * n + 1 তেনেহলে আমি কি কৰি দিম n + 1 কৰি দিম এবাৰ কিমান হ'ব 26 এই এটা প্ৰসেস এনেকৈ দিব পাৰে হেনেকৈ দিব পাৰে আপোনালোকে জাস্ট এখিনি বুজি ললে হল যিকোনো কোৱেশ্চন আহিলে পাৰিব তাৰপিছত 6 आंसर किमान होबो ইয়াতে 650 এইখিনি আছিল যুগ্ম সংখ্যাৰ ক্ষেত্ৰত তাৰ পিছত আপোনালোকে ইয়াৰ পিছত কি আছে যুগ্ম সংখ্যা গল এবাৰ আহিল অযুগ্ম সংখ্যা অযুগ্ম সংখ্যা কোনবোৰ যিবোৰ সংখ্যা দুইৰে বিভাজ্য নহয় বা বিভাজ্য নাযায় সেইবোৰক অযুগ্ম সংখ্যা বুলি কয় প্ৰথমে আমি লিখি দিছো অযুগ্ম সংখ্যা কোনবোৰ এইবোৰ আপোনালোকে মনত ৰাখিব অযুগ্ম সংখ্যা 1 তাৰ পিছত কি আহিব 3 আহিব তাৰ পিছত 5 আহিব তাৰ পিছত 7 আহিব তাৰ পিছত 9 আহিব ডট আহি থাকিব এতিয়া এইখিনি আপোনালোকে লিখি থব তাৰ পিছত কোৱেশ্চন আহিব পাৰে আপোনালোকৰ যে प्रथम तो डिस्टर्ब दिया আছে কি করে মার উপায় নাই प्रथम কোশ্চন আহিব পাৰে प्रथम 15টা অযুগ্ম সংখ্যাৰ যোগফল এনেকৈ দিব পাৰে অযুগ্ম সংখ্যাৰ
সংখ্যাৰ যোগফল কিমান কিমান আমাক আহিব পাৰে প্ৰথম 15টা অযুগ্ম সংখ্যাৰ যোগফল কিমান আমি যদি সেইটো কৰিব যাওঁ ইয়াৰ এটা সূত্ৰ আছে সূত্ৰটো মই লিখি দিছোঁ আপোনালোকে কি কৰিব ডাইৰেক্ট এইটো সূত্ৰ হৈছে ডাইৰেক্ট n স্কয়াৰ প্ৰথম 15টা অযুগ্ম সংখ্যা তেনেহ'লে কিমান আছে n ৰ মান কিমান আছে 15 আছে তেনেহ'লে কি কৰিব 15 ৰ লগত এইটো স্কয়াৰ কৰি দিয়ে কিমান আহিব অৰ্থাৎ 15 পূৰণ 15 করলে কি হবো আপনার এনসার বোধহয় আহিব 225 এইটো হৈছে এইটো অযুগ্ম সংখ্যা ইয়াৰ এটা ব্যতিক্ৰমী ৰূপ আছে আপোনালোকৰ তো আৰু এটা ইয়াৰে মই আৰু এটা কথা আপোনালোকক কৈ দিছোঁ যে পৰীক্ষাত কিন্তু এনেকুৱা নাহি এনেকুৱা আহিব পাৰে যে 1 + 3 + 5 + ... প্লাস কি কৰিল 45 দি দিল 45 সাপোজ মই ধৰি লৈছো 45 এতিয়া আমাক চাব লাগিব যে 1 ৰ পৰা 45 লৈকে অযুগ্ম সংখ্যা কেইটা আছে ইয়াতে n ৰ মান 45 স্কয়াৰ কৰি দিলে নহব n স্কয়াৰ 45 পালে 45 স্কয়াৰ কৰি দিলে নহব আপোনালোকৰ হিসাব কৰিব n ৰ পৰা 1 ৰ পৰা 45 ৰ ভিতৰত আপোনালোকৰ কি কেইটা আছে এই সংখ্যা কেইটা আছে তেতিয়াহলে না 1 ৰ পৰা 45 23 টা হ'ব লাগে তেনেহলে n ৰ মান 23 হ'ব 23 কি কৰিব এটো স্কয়াৰ কৰি দিব স্কয়াৰ অৰ্থাৎ 23 * 23 পূৰণ কৰি দিলে কিমান পাব এটো বোধহয় পূৰণ কৰি দিলে কিমান পাব 529 পাব এটো পাব পৰা আপোনালোকে কৰি চাব কিমান হয় ক্যালকুলেশন মোৰ ভুল হ'ব পাৰে তাৰ পিছত এটো গল যুগ্ম গল তাৰ পিছত পৰৱৰ্তী কি আছে তাৰ পিছত আছে পূৰ্ণ সংখ্যা কোনবোৰ পূৰ্ণ সংখ্যা হোল নাম্বাৰ বুলি ক'ব পাৰি পূৰ্ণ সংখ্যা কোনবোৰ আমি যদি পূৰ্ণ সংখ্যা চাও আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হৈছে শূন্য আমি জানো শূন্য যদি এটো আমি যে লিখি দিছো 1 2 3 4 5 ... ইংলিশ লিখিলে পূৰ্ণ সংখ্যা এতিয়া কোশ্চেন আহিব পাৰে যে প্ৰথম 5টা পূৰ্ণ সংখ্যাৰ যোগফল এটা যদি আপোনালোকে যায় যে কোশ্চেনটো মই লিখি দিছো যে প্ৰথম 5টা পূৰ্ণ সংখ্যাৰ যোগফল কিমান হ'ব এটো যদি আপোনালোকে উলিওৱা যায় তেনে ইয়াতে 1 ৰ পৰা 5 লৈকে পূৰ্ণ সংখ্যা কেইটা আছে শূন্যটো বাদ দিলে কিমান হ'ব 1 ৰ পৰা 5 লৈকে শূন্যটোৰ কোনো ভ্যালু নাই কিন্তু তেনেহলে আপোনালোকে কি ধৰিব n ৰ মান কিমান হ'ব 4 হ'ব 4 তাৰ পাছত কি কৰিব n প্লাস কৰি দিব তেনেহলে কিমান পাব 5 পাব তলত ডিভাইড 2 কৰি দিব ইমান কাটাকাটি কৰিলে এটো 2 কি হ'ব 10 হ'ব এটো হ'ব आंसर 10 হ'ব आंसर তাৰ পিছত আমি যদি এবাৰ তাৰ পৰৱৰ্তী কি আছে আজি বোধহয় বহুত দীঘল হৈ গল ভিডিওটো বহুতখিনি টাইম হৈ গল 24 মিনিট ইতিমধ্যে পাৰ হৈ গল গতিকে আজি আৰু নকব পৰৱৰ্তী যিখিনি থাকে এইখিনি আৰু এটা পাৰ্ট লৈ মই অংকৰ যিখিনি আছে যৌগিক মৌলিক অখণ্ড এইখিনি আছে সেইখিনি গোটেইখিনি ক্লিয়াৰ কৰিম গতিকে আজিলৈকে ভিডিওটো ইমান আছে ভিডিওটো যদি ভাল লাগিছে বন্ধুসকলক শেয়াৰ কৰক ধন্যবাদ আৰু আমাৰ চেনেলটো নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰি দিয়ক